সিমানৰ কথাখিনি এই মানে থওঁ বৰদৈ চিলাজনীৰ কথাকে কওঁ বড়োৰ ভাষাৰে বৰ মানে বতাহ দে মানে পানী আৰু চিকলা মানে হ'ল গোসাঁনীজনী পোচাক লৈ চিলাজনী উৰিছিল তাই অসমলৈ আগতে আহিছিলে আহি শিলডল ভঙা এটি মন দিছিলে আৰু নানা জাতি উপজাতিক একে কৰিছিলে অসমৰ আকাশত এইয়া কাকতৰ চিলা নে বৰদৈ চিলা বৰদৈ চিলানে ফুলদৈ চিলানে অসমৰ আকাশত বৰ বৰ চিলা